নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ সকলোকে আৰু প্ৰায় ৬৫,০০০ ভেকেঞ্চি পদৰ বাবে অনলাইন এপ্লাই চলি আছে। যিসকল কেণ্ডিডেটে এতিয়ালৈকে পোষ্টখিনিত এপ্লাই কৰা নাই তেওঁলোকৰ কাৰণে মাজতে মাত্ৰ এটা দিন আছে আৰু দুটা দিন আছে, অৰ্থাৎ অসম চৰকাৰৰ চাকৰি আৰু কেন্দ্ৰীয় চৰকাৰৰ চাকৰি। তো অসম চৰকাৰৰ যিটো ভেকেঞ্চি আছিলে এইটো ২৬,৪৪১ পোষ্ট আছিলে। যদি আপোনালোকে সুযোগটো হেৰুৱাব নিবিচাৰে বা এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মাজত দুটা দিন আছে, এপ্লাই কৰিব পাৰে। প্ৰথমে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কৰি ২৬,০০০ পোষ্টত এপ্লাইটো কৰি লওক। আৰু ২ নম্বৰতে আছে আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰৰ যিটো ইণ্ডিয়া পোষ্ট তথা পোষ্ট অফিচৰ ফালৰ পৰা আহিছিলে ৩৮,৯২৬টা ভেকেঞ্চি আহিছিলে। ইয়াতে মিনিমাম মেট্ৰিক পাছ লাগে। যিসকল কেণ্ডিডেটে ইয়াতে এপ্লাই কৰা নাই বা ইচ্ছা কৰে তেওঁলোকে এই পোষ্টখিনিত এপ্লাই কৰি ল'ব পাৰে। তো লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে ডাইৰেক্ট আহিব পাৰে। আৰু যদি কোনোবা কেণ্ডিডেটে আমাৰ যদি অনলাইন আবেদন কৰিব বিচাৰে ডেছক্ৰিপশ্যনত এটা হোৱাটছআপ নাম্বাৰ দিয়া আছে, আপোনালোকে ডাইৰেক্ট হোৱাটছআপ নাম্বাৰটোত মোক মেছেজ কৰিব পাৰে নাইবা ফোন কৰিব পাৰে। তো প্ৰথমতে ইণ্ডিয়া পোষ্ট অফিচৰ যিটো আছিলে ৩৮,৯২৬টা ভেকেঞ্চি, তাতে মিনিমাম মেট্ৰিক পাছ হ'লে এপ্লাই কৰিব পাৰে। তো এই ভেকেঞ্চিখিনিত আপোনালোকৰ লাষ্ট ডেট দিয়া আছিলে ৫ জুন। ৫ জুনৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব। এপ্লাই কৰিবৰ কাৰণে মেট্ৰিকৰ মাৰ্কশ্বিট বা এইখিনি ডিটেইলছ লাগে। আধাৰ কাৰ্ড থাকিলে দিব পাৰে। এজ দিছে ১৮ পৰা ৪০ বছৰ দিছে। ৰিলেক্সেশ্যনো পাব আপোনালোকে। মিনিমাম মেট্ৰিক পাছ কৰিলে এই পোষ্টখিনি এপ্লাই কৰি থ'ব পাৰিব। জেনেৰেল অ'বিচি 100 ৰুপিজ দিব লাগিব, বাকীখিনিয়ে ফিজ দিব নালাগে। ইয়াৰ ওপৰত অলৰেডি এটা এপ্লাই প্ৰচেছৰ ভিডিঅ' বনোৱা আছে, আপোনালোকে যদি নিজে এপ্লাই কৰিব পাৰে তেতিয়াহ'লে মোবাইলতো পাৰিব এপ্লাই কৰিব। ডেছক্ৰিপশ্যনত ভিডিঅ'টো দিয়া আছে, লিংক আপোনালোকে এবাৰ চাব। তো ২ নম্বৰটো আছিলে আমাৰ যিটো ২৬,৪৪১ ভেকেঞ্চি আছিলে গ্ৰেড 3 গ্ৰেড 4, ইয়াৰো লাষ্ট ডেট ৭ জুন তাৰিখে আছে। তো আপোনালোকেও এই যিটো পোষ্ট হয় পোষ্টটোত অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। তো মোবাইলত কিছু অসুবিধা পালে তেতিয়া আপোনালোকে মজিলা বা ফায়াৰফক্স যিটো ব্ৰাউজাৰ আছে প্লে ষ্ট'ৰৰ পৰা ইনষ্টল কৰি পিনি সেইটোত এপ্লাই কৰিব পাৰিব। ইতিমধ্যে লাষ্ট ডেটটো বঢ়াই দিছে, গতিকে আমি যিটো লিংক হয় লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে ডাইৰেক্ট খুলি আহি চাব পাৰিব। আৰু প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যিসকল কেণ্ডিডেটে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কৰি লওক। আৰু কোনোবা কেণ্ডিডেটে যদি এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত যিটো হোৱাটছআপ নাম্বাৰ দিয়া আছে সেইটোৰ জৰিয়তে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। আৰু যিখিনি ২৬,০০০ ভেকেঞ্চিৰ পোষ্ট হয় ইয়াতে অলৰেডি ভিডিঅ' বনোৱা আছে কেনেদৰে এপ্লাই কৰিব। ইয়াৰো লাষ্ট ডেট ৭ জুনলৈ বঢ়াই দিয়া আছে। গতিকে আপোনালোকে যিখিনি কেণ্ডিডেটৰ মিনিমাম 8 পাছ, মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ বা ডিগ্ৰী পাছ সকলোখিনি কেণ্ডিডেটেই এই পোষ্টখিনিত এপ্লাই কৰি লোৱাটো ভাল, কাৰণ এইখিনি হৈছে অসম চৰকাৰৰ ১ লাখ চাকৰিৰ ভিতৰত অহা ভেকেঞ্চি। গতিকে আপোনালোকে এই যি দুটা দিন আছে তাৰ ভিতৰতে এপ্লাই কৰি লওক। কিবা সুধিবলৈ থাকিলে কমেণ্ট কৰিব পাৰে, নাইবা আমাৰ হোৱাটছআপ গ্ৰুপ আছে, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে গ্ৰুপবিলাকৰ। ডাইৰেক্ট গ্ৰুপবিলাকত ক্লিক কৰি পিনি জইন হ'ব পাৰে। তো এইখিনি আছিল ইনফৰমেশ্যনখিনি। ধন্যবাদ।